হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? সকলোৱে ভালে থাকক, ময়ো ভালে থাকোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আপোনালোকে যাতে সকলোৱে ভালে থাকক। আৰু মই আজি এফালে ওলাইছোঁ ডিব্ৰুগড়লৈ। মোৰ এই ভণ্টি এজনী কেঁচুৱা এটা আছে, গতিকে তাইক চাবলৈ ওলাইছোঁ মানুহজনে আৰু মই। আৰু তাৰ আগতে মই কাম বন কৰি আজৰি হৈ গা পা ধুই কেনে ইতিমধ্যে ওলালোৱে বুলি ক'ব পাৰি। অকল মেখেলা চাদৰ পিন্ধিবলৈ আছোঁ। আৰু তাৰ পিছত এতিয়া মই অকল ভাত বনাই হৈ গ'ল, চব্জিটো বনাম। চব্জি কি বনাম? আজি গাহৰি মাংস বনাম। আৰু কেনেকৈ বনাম আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন শেষলৈকে। আৰু আপোনালোকে কেনেকৈ বনাই জনাব, আৰু মই কেনেকৈ বনাওঁ আপোনালোকক দেখাম। আজি ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিবচোন। এয়া চাওক, মই সকলোখিনি যোগাৰ কৰি লৈছোঁ। আপোনালোকক মই কি ধৰণে এতিয়া মিক্স কৰিম দেখাম। আৰু এয়া আমাৰ জলকীয়া আচাৰ, এইটো গোটাকৈ এইটো জলকীয়া আচাৰ চাওকচোন। এইটো জলকীয়া আচাৰ, এইটো আম আচাৰ। আৰু মই এতিয়া লাহেকৈ ৰেডি হৈছোঁ আপোনালোকক দেখাবলৈ। আপোনালোকে চাই থাকিবচোন মই কি ধৰণে মাংসখিনি প্ৰথমতে কি কৰি ল'ম আপোনালোকে চাব। আৰু এতিয়া চাই যাওক। এয়া মই প্ৰথমতে মাংসখিনি দিলোঁ, গাহৰি মাংসখিনি এইখিনি বইল কৰি ল'লোঁ। এইখিনি বইল কৰিলোঁ, কৰি পিনে মই এয়া দিলোঁ বিলাহী দিলোঁ। আৰু আপোনালোকে নেভাবিব যে বিলাহী দিলে আলুবিলাক নিসিজিব বুলি। আলুবিলাক সিজিব, সৰু বিলাহী দিলেহে আলুবিলাক পটকৈ নিসিজিবলৈ দিগদাৰ হয়। কিন্তু কুকাৰত দিলেতো সৰু বিলাহী দিলেও হৈ যায়। বিলাহী দিলোঁ, এই আলুখিনি মই দিলোঁ। আলু এতিয়া বেছি হৈছে বাৰু, বেছি হোৱাৰ কাৰণো আছে। আমাৰ ল'ৰাটোৱে যিহেতু গাহৰি মাংস নাখায়, মাংসবিলাক তাক আলুবিলাক বাছি দিবলগীয়া হয়। গতিকে আলু অলপ সৰহকৈ তাৰ কাৰণেই দিবলগীয়া হয় যিকোনো মাংস বনালে মানে। আৰু আলু, বিলাহী আৰু গাহৰি মাংস দিলোঁ। এয়া মই পিঁয়াজ দিলোঁ, কেঁচা পিঁয়াজ। এয়া মই কেঁচা পিঁয়াজ অলপমান দিলোঁ, পিঁয়াজ সৰহকৈ দিলোঁ। আৰু যিহেতুকে আমি মছলা সিমান নাখাওঁ, পেটৰ কাৰণে প্ৰব্লেম হয়, গতিকে চবৰ কাৰণে মছলা ভাল নহয়। এনেই খালেও খোৱাসকলে আপোনালোকে কিন্তু কমকৈ খাব। তেতিয়া এয়া মই দিলোঁ আদা, জলকীয়া আৰু ৰচুন খুন্দা দিলোঁ। আৰু অলপ থৈ দিছোঁ, যাতে ইয়াত অলপমান থৈ দিছোঁ, এনেই লাষ্টত দিলে গোন্ধটো ভাল হয়। আৰু মই ইয়াত দিলোঁ এতিয়া হালধি। এয়া মই হালধি দিলোঁ, যিমানখিনি পৰিমাণৰ দিবলগীয়া হয় সিমানখিনি। এইখিনি আমাৰ একেবাৰে ঘৰৰ হালধি হয়, ঘৰত মই নিজেই পিচাই অনা। আৰু এয়া মই নিমখ দিলোঁ, উমান কৰি দিছোঁ। মই জানো সদায় বনাই থাকোঁ চব্জি, গতিকে মই কিমান দিবলগীয়া হয় এইখিনি মই গম পাওঁ। এয়া নিমখ দিলোঁ। আৰু মই যিহেতুকে এতিয়া গৰম তেল কৰি থৈছিলোঁ, ইয়াত মই গৰম তেল কৰি থৈছিলোঁ কেৰাহী বেলেগ এখনত গেছত। গতিকে মই এই গৰম তেলখিনি ঢালি দিলোঁ। এইখিনি গৰম তেলখিনি ঢালি দিলোঁ। এইখিনি দেখিছে নহয়, গৰম তেলখিনি ঢালি দিলোঁ। এতিয়া মই হাতখন ধুই থৈছিলোঁ যিহেতুকে, এতিয়া মই সেনাই ল'ম, ধুনীয়াকৈ সেনাই ল'ম। খুব ধুনীয়াকৈ সেনাব আপোনালোকে। মোৰ এতিয়া যাবলৈ দেৰিয়ে হৈছে, সোনকালে আহিমগৈ বুলি ভাবিছিলোঁ, কিন্তু এতিয়া এইখিনি বনাই থৈ নগ'লেও নহ'ব। এতিয়া বনাই থৈ যাব লাগিব ঘৰৰ মানুহে খাবলৈ। আৰু তালৈ মই খিচিৰি লৈ যাম আৰু ভাত লৈ যাম বুলি ভাবিছিলোঁ। যিহেতুকে ফোন কৰিলোঁ, নিব লাগিব নালাগে, কোনোবাই আনিব নেকি, আনিব বুলি ক'লে আপুনি নানিলেও হ'ব, এনেই কষ্ট কৰিব নালাগে। আমাৰ এতিয়া আহি আছে, আনি আছে বুলি ক'লে, গতিকে মই নিবলৈ সাজু কৰিছিলোঁ। এতিয়া মই নিনিওঁ, মই বেলেগ কিবা খোৱা বস্তু তেওঁলোকলৈ লৈ যাম বাৰু, কিন্তু ভাতটো নিয়াৰ কথা আছিলে, নানিলেও হ'ব, আনি আছে বুলি কোৱাৰ কাৰণে মই নিনিলোঁ। এইখিনি দেখিছেনে, ইয়াত ৰচুন, আদা, জলকীয়া, আলু, বিলাহী, কেঁচা পিঁয়াজ সকলোবিলাক আছে। আৰু মই কেতিয়াবা ৰং জলকীয়া অলপ দি দিওঁ, মছলা নিদিওঁ, ৰং জলকীয়া অলপ দি দিওঁ। কিন্তু আজি মই ৰং জলকীয়া দিয়া নাই। এইটো কাৰণে ঘৰত শেষ হৈ গ'ল, যিহেতুকে ৰং জলকীয়া টেমা পৰি আছে গোটাকৈ, আৰু শেষ হৈ গ'ল। গতিকে সিমান ৰং জলকীয়া দিয়া নহয়, কেতিয়াবা দিওঁ। আৰু ইয়াৰ পৰা এতিয়া মই মছলা নেখাওঁ সেনেকৈ, কিন্তু মানুহজনে খাই ভাল পায় কাৰণে অলপ মছলা দি দিছোঁ। অলপ দি দিছোঁ, বেছি নহয়, কিন্তু আমি নেখাওঁৱে। এই মই সেনাই এটালোঁ, ইতিমধ্যে ভালকৈ সেনাই ল'ব আপোনালোকে। মই এনেকৈ ভালকৈ সেনাই ল'লোঁ। সেনাই লৈ মাংসখিনিতো বইল কৰা বেছি টাইম, এতিয়া সিজিবলৈ বেছি টাইম নালাগে। তাৰ পিছৰখিনি কি কৰিম এতিয়া আপোনালোকক আকৌ দেখাই যাম। ভিডিঅ'টো ভালকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব, কোনো স্কিপ নকৰিব।
আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, অকল চায়ে থৈ নিদিয়ে, যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে মই আগুৱাই যাব পাৰোঁ। এয়া এতিয়া হৈ গ'ল, দেখিছেনে? এতিয়া মই তাৰপিছত এতিয়া মই বনামগৈ, আপোনালোকে চাই থাকিবচোন। এয়া চাওক, মই তেল অলপ দিলোঁ, তেল অলপ দিলোঁ, আৰু দেখিছে আমাৰ উধানটো কিমান ধুনীয়াকৈ বনাই ল'লোঁ। ক'লা নহয়, পূৰা মানে ৰঙাই হৈ থাকে মচিলে। আৰু ভাতৰ চচপেন পাতিলেতো এইটো ৰাউণ্ডকৈ গোলকৈ খাপ খাই থাকে, জুইকুৰা বাঢ়ি নহয়। আৰু পতা দিলেও মই ইয়াত বনাই থাকিব পাৰোঁ, যিহেতুকে পকাত বনাই ল'লোঁ। এই পকাতেই বনাই ল'লোঁ। তলত টিং এখন দিলোঁ, তাৰপিছত ডাঠকৈ মাটি অলপ দিলোঁ, ঝাঁকিডাল পাতিলোঁ, পাতি কিনাৰে কিনাৰে ইটা দিলোঁ, ইটা দি কেনে আৰু গোবৰ মাটিয়ে লেপি দিলোঁ। তাৰপৰা এতিয়া সেইধৰণে এতিয়া বনাই আছোঁ, আৰু এতিয়া বনাই ভালেই লাগে। ইয়াত ধুনীয়াকৈ পানী নপৰে, আৰু ভাল লাগে বনাই কেনে। ধুনীয়াকৈ বনাই থাকোঁ, আপোনালোকে চাই থাকিবচোন। মই এতিয়া পাঁচফোৰণখিনি দিলোঁ, এতিয়া তেল তাককৈ দিছোঁ ইয়াত। এতিয়া মই দিলোঁ ইয়াত তেজপাত, তাৰপিছত দিলোঁ পিঁয়াজ। মোৰ জুইকুৰা অলপমান বেছি হৈছে কিন্তু। দেখিছেনে? এয়া দিলোঁ পিঁয়াজ। মাংসখিনি যিহে নেকি গৰম তেল কৰি সেনাই থোৱা আছে, গতিকে ইয়াত কমকৈ দিলেও হৈছে মোৰ। এই পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল, আৰু মই এতিয়া ইয়াত দিম এইখিনি মাংসখিনি আৰু আলুখিনি। এইখিনি চব সেনাই থোৱা আছিলে। আৰু লাষ্টত অলপ ৰচুন খুদা, আদা খুদা সেইবিলাক অলপ থৈ দিছোঁ, যিহে নেকি গোন্ধটো ভাল আহে, গতিকে সেইখিনি থৈ দিছোঁ ইয়াত দিবলৈ শেষত। এয়া মই এতিয়া ঢাকি দিলোঁ, ঢাকনাখনে ঢাকি দিলোঁ। এয়া মই এতিয়া উলিয়াইছোঁ ঢাকনখন। ঢাকনখন ইয়াত থৈছোঁ। এতিয়া এইখিনি কেনেকুৱা হ'ল চাম। খুব ধুনীয়া হৈছে কালাৰটো। এতিয়া আলু সিজিলে নাই মই চাম। আলু সিজিলে। আৰু চব্জি বনালে মানে দুবাৰ তিনিবাৰ একেৰাহে লৰাই থাকিব নালাগে, খাবলৈ সোৱাদ নহয় যিহে নেকি। এতিয়া আলু সিজি গ'ল, চব সিজি গ'ল। এতিয়া মই ইয়াত দিম অকণমান নৰসিংহ পাত। ইয়াত মই নৰসিংহ পাত দিলোঁ। এইখিনি নৰসিংহ পাত দিলোঁ। নৰসিংহ পাত দি দিলোঁ। খুব ধুনীয়া চেণ্ট মাৰে নৰসিংহ পাত দিলে, যিহে নেকি নৰসিংহ পাত মাছতো দিব পাৰে, মাংসতো দিব পাৰে। স্বাস্থ্যৰ কাৰণে ভাল, তেজৰ কাৰণে ভাল। আপোনালোকেও খাই থাকিব মাজে সময়ে নৰসিংহ পাত। আৰু মই এতিয়া দিম মান ধনিয়া। এয়া চাওক, মই এতিয়া হৈ গ'ল। এতিয়া মই আনি কেনে এতিয়া উলিয়াওঁ। এইফালে এইটো দাইলটো বহাই থৈ গৈছিলোঁ, আৰু এইখিনি হৈ গ'ল। বহুত ধুনীয়া চেণ্ট মাৰিছে। আৰু মই ইয়াৰে এপিচ খাই চাবলৈ দিম মানুহজনক। এপিচ খাই চাব। মজা, টেষ্টি, মজা হৈছে, দেখিছেনে? খাই মস্তি পাইছে। বেয়া সোৱাদ। আকৌ বনাবলৈ টেষ্টি। এই ভিডিঅ'টো এতিয়া ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আজিলৈ ইমানতে থৈছোঁ। বাই বাই এতিয়া।